হেল্ল' কি খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে আৰু মই এতিয়া যাবলৈ ওলাই আছোঁ টাউন আৰু গৰম আজি বহুত আৰু এফালে মই গাড়ীলৈ ৰৈ আছোঁ গাড়ী অহা নাই তেন্তে ভিডিঅ'টো চাই থাকিব কিয় মই দেখাই যাম কি কৰোঁ কি নকৰোঁ এজনী খোৱাত ব্যস্ত এতিয়া মই টাউন পালোহি পাই মই বেটেৰী ৰিক্সাত গৈ আছোঁ দলমুখৰ ফালে তাত কাম কেইটামান আছে কৰি লওঁ ইয়াত নামিলে এক পাক ঘূৰিব লাগে সেইবাবে মই দলৰ ষ্টেপেদি এনেকৈ ঘূৰি আহিব লাগিব আৰু দলটো ইমান ধুনীয়া লাগি আছে দূৰৰ পৰা দেখিবলৈ ৰ'দত তাত কামকেইটা হৈ গ'ল এতিয়া মই আহি আছোঁ কেকৰ দোকানখনলৈ য'ৰ পৰা মই বস্তু লওঁ চাই ফুড সেইখনলৈ অলপমান আহিব লাগে টাউনৰ পৰা আহি পালোহি আহি পাই মেলি মই এতিয়া অলপমান আজৰি হৈ মেলি বহিছোঁ আজি টাউনত বহুত গৰম মোৰ নগ'লেও নহয় মোৰ কেকৰ বস্তু কেইটামান আনিবলগীয়া আছিলে কেক আছে কাইলৈ আৰু আজি মানে মই এটা নতুন বস্তু আনিছোঁ মোৰ কাৰণে নতুন ফণ্ডেণ্ট মই সেইটো কেতিয়াও কেকত মানে কেনেকৈ কি বনাই ইউজ কৰি পোৱা নাই জানো অলপ চলপ জানো তাকে এতিয়া ইউটিউবত চাব লাগিব ইউটিউবত ভিডিঅ' চাই লওঁ কেনেকৈ কি কৰে মই যিটো ফণ্ডেণ্ট কেক সেইটো মই শিকা নাছিলোঁ মই যিটো আইচিং কেক হয় ক্ৰীমেদি বনাই মই সেইটো শিকিছিলোঁ সেইকাৰণে মানে ইউটিউবত এতিয়া ফণ্ডেণ্টৰ বিষয়ে মানে ভালকৈ চাব লাগিব তেতিয়া বনাব পাৰিম একো নাই আজিকালি ইউটিউবৰ পৰা বহুত কথা শিকিব পাৰি নিজে নিজে কৰিব পাৰিম আৰু মই কি আনিলোঁ সেইটো দেখাওঁ কি বস্তুনো মই আনিলোঁ আজি এইকেইখন হৈছে কেকৰ প্লেট কেকৰ তলত দিয়া বৰ্ডকেইখন এইকেইটা হৈছে কেকৰ হুইপিং ক্ৰীম ডিলাইট মই এইটো ইউজ কৰি ভাল পাওঁ ইয়াৰ মানে টেষ্টটো বহুত ধুনীয়া হয় এই ক্ৰীমটোৰ আৰু এইকেইটা হৈছে বক্স কেকৰ লগত যিটো বক্স দিয়ে সেইকেইটা বাকী বস্তুবোৰ আছে আজি কিছুমান নাছিলে সেইকাৰণে মই আকৌ আনিবলৈ গ'লোঁ আৰু এইটো হৈছে ফণ্ডেণ্ট কেকৰ কিছুমান ডিজাইন কৰিব পাৰি আজিকালি বেছিকৈ এইটোৱে চলে আৰু মই যিহেতু ফণ্ডেণ্ট কেক শিকা নাই আইচিং কৰিবৰ কাৰণে শিকিছিলোঁ সেইটো জানো এইটো মই ইউজ কৰি পোৱা নাই ফৰ দ্য ফাৰ্ষ্ট টাইম মই এইটো ইউজ কৰিব গৈ আছোঁ ইউটিউবৰ পৰাই চাব লাগিব কেনেকৈ কি বনাওঁ দেখুৱাম বাৰু আপোনালোকক হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হৈছে নেক্সট ডে কালি মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আহি পাই মানে মোৰ খুব মাথা বিষ হ'ল সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল আৰু আজিৰ দিনটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেন্তে ভিডিঅ'টো চাই থাকিব মোৰ কেক বনাই হৈ গ'ল এইটো ফণ্ডেণ্ট দি মই ফাৰ্ষ্ট ব্ৰাছডাল বনাইছোঁ আগত তেনেকৈ ফণ্ডেণ্ট ইউজ কৰা নাই প্ৰথমবাৰৰ কাৰণে মই ইউটিউবৰ পৰাই চাইছোঁ আৰু আজি এজনী ভণ্টি বাৰ্থডে আছে তাই খুব ধুনীয়া ছবি আঁকে আৰু সেইকাৰণে এনেকৈ কেকটো অৰ্ডাৰ দিছিলে কেকটো কেনেকুৱা লাগিছে জনাব আৰু নেক্সট কেকটো হৈছে এইটো মানে তাইয়ে দিছে দুইটা তাইৰ আৰু কেককেইটা কেনেকুৱা লাগিছে জনাব এতিয়া পূৰা ওলাই ল'লোঁ কেক বনাইছিলোঁ যে সেই ভণ্টিজনী বাৰ্থডেলৈ যাবলৈ পূৰা একদম ৰেডি আৰু মই যাম বা এজনীৰ লগত চিম্পী বা তেওঁৰ জেঠায়েকৰ জীয়েক হৈছে ভণ্টিজনী আৰু তেওঁ গম নাপায় মই যে ভিডিঅ' কৰি আছোঁ আৰু আমি এতিয়া গৈ লওঁ আৰু আমি এতিয়া গৈ আছোঁ কিবা কিবি কৈ আছিলে সেইকাৰণে ভইচ অভাৰ কৰা হ'ল সেইটো হৈছে তিতুল আৰু এতিয়া পাই গ'লোহি তেওঁলোকৰ ঘৰত পৰিৱেশটো বহুত ধুনীয়া চাৰিওফালে পথাৰ আৰু এইফালে গোটেই বাচ্চা পাৰ্টি বহি আছে ধুনীয়াকৈ আৰু তেওঁলোকৰ ঘৰত বহুত ধুনীয়াকৈ এইবোৰ ফুল কৰি থৈছে মই অলপমান ভিডিঅ' কৰিলোঁ বাহিৰতো আছে সেইখিনি কৰিবলৈ নহ'ল সেইকাৰণে ভিতৰখিনিকে অলপমান মই কৰি আনিছিলোঁ ভিডিঅ' আৰু ভণ্টিজনীয়ে যে পেইণ্টিং কৰে বুলি কৈছিলোঁ এইখনো তাই কৰা পেইণ্টিং বহুত ধুনীয়া লাগিছিলে সঁচাকৈ
বাৰ্থডে খাই মেলি আমি এতিয়া ভাবিলোঁ অকণমান খোজকাঢ়ি আহোঁ। সেয়া হৈছে মামী আৰু গুডু, মানে চিম্পী বাহঁতৰ মামী। আৰু এইখন হৈছে আমাৰ হাইস্কুল, আমি পঢ়া হাইস্কুলখন, আৰু তাৰ সন্মুখতে আছে আমাৰ হস্পিটেলখন। আৰু এই পৰিৱেশটো একদম গছ গছনিৰে ভৰা, আৰু চাৰিওফালে পথাৰ আছে, বৰ ধুনীয়া লাগে। আৰু বিশেষকৈ আমি আগত খোজকাঢ়িবলৈ গৈছিলোঁ, যেতিয়া লকডাউন হৈ আছিলে আমি প্ৰায় পিছবেলা যাওঁ খোজকাঢ়িবলৈ। স্কুলখন দেখিলে পূৰা স্কুলীয়া দিনৰ কথাবোৰ মনত পৰি যায়, ভাল লাগে স্কুলখন দেখিলে।